নমস্কাৰ মৰমৰ দৰ্শকবৃন্দ মই সংগীতাই আপোনালোকক প্ৰেৰণা ইন্ট্ৰিনসিক মোটিভেশন হিতান্তিলৈ স্বাগতম জনাইছো আজি আপোনালোকৰ মাজত উপস্থিত আছে 2010 বৰ্ষৰ বিহু সম্ৰাজ্ঞী অতি মৰম লগা নাচনী শ্ৰীমতী পম্পী হাজৰিকা গতিকে আহকচোন আমি তেখেতৰ সৈতে কথা পাতো নমস্কাৰ মই শ্ৰীমতী পম্পী হাজৰিকা গুৱাহাটী বিহু সন্মিলনীৰ 2010 বৰ্ষৰ বিহু সম্ৰাজ্ঞী স্বাগতম পম্পী আপোনাক আজি এনেকৈ আমাৰ মৰ্যাদাত পাই আমি খুবেই আনন্দিত হৈছো গতিকে বেছি পলম নকৰি আমি আমাৰ প্ৰশ্ন হিতান্তিলৈ আগুৱাই যাওঁ আমাৰ প্ৰথমটি প্ৰশ্ন আপোনালৈ আপোনাৰ জন্ম শিক্ষা বৰ্তমানৰ জীৱিকা আৰু লগতে পৰিয়ালসহ সম্পূৰ্ণ পৰিচয়টো দাঙি ধৰিব নেকি মোৰ জন্ম যোৰহাট তিতাবৰ এলেনি গাঁও মা দেউতা এজন ভাইটি আৰু ককা আইতাৰ সৈতে আমাৰ পৰিয়াল মোৰ নিচেই কম বয়সত মা দেউতাৰ চাকৰি সূত্ৰে গুৱাহাটীলৈ আহিব লগা হয় আৰু গুৱাহাটীতে থাকি ডাঙৰ দীঘল হৈ পঢ়া শুনা কৰোঁ সমাজশাস্ত্ৰত MA কৰোঁ লগতে সত্ৰীয়া নৃত্য 3 উপাধি লওঁ বৰ্তমান হাতীগাঁৱৰ বাসিন্দা বৈবাহিক সূত্ৰে বৰ্তমান মই পাঞ্জাবাৰীৰ বাসিন্দা মোৰ স্বামী এটি এবছৰীয়া পুত্ৰ সন্তান বৰ্তমান মই মোৰ পুত্ৰ সন্তানটিৰ লগতেই ব্যস্ত লগতে শাহুমা শহুৰ দেউতা এজন দেৱৰ আৰু তেওঁৰ পৰিবাৰ আমি দুই জা জোৱালী লগতে দুগৰাকী বাইদেউ বিয়া হৈছে ইমানেই আমাৰ পৰিয়াল ইমান সুন্দৰকৈ নিজৰ লগতে ঘৰৰ অন্য সদস্যসকলৰ পৰিচয়টো দাঙি ধৰাৰ বাবে আপোনালৈ ধন্যবাদ এতিয়া আহিছো আমাৰ দ্বিতীয়টি প্ৰশ্নলৈ আপুনি কেতিয়াৰে পৰা বিহু নাচিবলৈ আৰম্ভ কৰিছিল আৰু এই বিষয়ত কাৰোবাৰ পৰা প্ৰশিক্ষণ লোৱা হৈছিল নেকি আৰু এই দিশটোৰ প্ৰতি আকৰ্ষিত হৈ বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰাৰ সেই সপোনটো বাস্তৱায়িত কৰাত কাৰ প্ৰেৰণা আৰু ত্যাগক আপুনি স্বীকৃতি দিব মই 3-3.5 বছৰমান বয়সৰ পৰাই বিহু নাচিবলৈ আৰম্ভ কৰিছিলোঁ মোৰ প্ৰেৰণাৰ উৎস মোৰ ঘৰখনেই মোৰ ঘৰতেই মই এটি বিহু নচাৰ পৰিৱেশ পাইছিলোঁ মোৰ ককা শ্ৰীযুত সৰুপাই ওজা তেখেত ঢোলৰ ওজা তেখেতে মুখাই ওজা শিল্পী বঁটাৰে সন্মানিত হৈছে লগতে অসম চৰকাৰৰ ফালৰ পৰা শিল্পী পেঞ্চন পাই আছে মোৰ দেউতা শ্ৰীযুত দিলীপ হাজৰিকা তেখেতো ঢোলৰ ওজা লগতে মোৰ ভাইটি শ্ৰী গৌৰৱ হাজৰিকা তেওঁ ঢোল বজায় গতিকে মই সৰুৰে পৰা ককা আৰু দেউতাৰ ঢোল বজাই থকা দেখিবলৈ পাই আহিছিলোঁ ঢোলৰ চৰ্চা কৰা দেখিবলৈ পাই আহিছিলোঁ গতিকে তেনেকৈ মই বিহু নাচিবলৈ আৰম্ভ কৰিছিলোঁ গুৱাহাটীৰ পৰা গাঁৱৰ ঘৰলৈ যেতিয়া বিহুৰ বন্ধত যাওঁ তেতিয়া ওচৰ চুবুৰীয়াৰ সমনীয়াৰ সৈতে চোতাল বিহু মাৰিবলৈ যোৱা লগতে গুৱাহাটীতো সমনীয়াৰ সৈতে মঞ্চত বিহু নাচিবলৈ আৰম্ভ কৰা তেনেকৈ মই বিহু নাচিবলৈ আৰম্ভ কৰিছিলোঁ দেউতাই সেই সময়ত বিখ্যাত বিহু হুঁচৰি দল এটি আছিলে ৰংপুৰীয়া শিল্পী সংঘ আৰু সেই দলটিত ঢোল বজাইছিলে আৰু তেখেতৰ লগত ময়ো তেওঁলোকৰ বিহুৰ আখৰাসমূহ চাবলৈ গৈছিলোঁ কিয়নো সেইটো দলত সেই সময়ৰ বিখ্যাত বিহুৱা বিহুৱতীসকলে বিহু মাৰিছিলে বিহু প্ৰদৰ্শন কৰিছিলে গতিকে তেনেকৈ মই তেওঁলোকক লগ পাবলৈ সক্ষম হৈছিলোঁ আৰু দেউতাই আখৰাসমূহ চাবলৈ লৈ যাওঁতে মোক কৈছিলে কোনগৰাকী বিহুৱতীয়ে কেনেকৈ বিহু নাচে কেনেকৈ কঁকাল ভাঙে মোক চাবলৈ গৈছিলে আৰু ঘৰলৈ আহি মোক বিহু নাচিবলৈ গৈছিলে আৰু যদি মই ভুল কৰোঁ তেতিয়া তেওঁ শুধৰাই বিহু নাচসমূহ শিকাই দিছিলে তেনেকৈ দেউতাই তেওঁলোকৰ দলৰ পৰা বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা নচুৱাবলৈ যেতিয়া গৈছিলে তেতিয়া মই তেওঁৰ লগত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা চাবলৈ গৈছিলোঁ আৰু তেতিয়াই মোক দেউতাই কৈছিলে যে তয়ো এদিন এখন মঞ্চত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰিব লাগিব আৰু সম্ৰাজ্ঞী খিতাপ যিদিনাখন তই অৰ্জন কৰিবি সেইদিনাখন মই মনৰ আনন্দত বহুত ঢোল বজাই ফূৰ্তি কৰিম বুলি কৈছিলে আৰু তেনেকৈ আমি সৰুৰে পৰা মনত হেঁপাহ পুহি ৰাখিছিলোঁ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত এদিন যোগদান কৰি বিহু নাচিম বুলি দেউতাৰ লগতে সমানে নাম ক'ব লাগিব মোৰ মা শ্ৰীমতী ৰূপালী বৰা হাজৰিকা তেখেতেও যথেষ্টখিনি কষ্ট কৰিছিলে মোৰ লগত সদায় ছাৰ দলে লাগি ফুৰিছিলে প্ৰতিযোগিতা কৰিবলৈ যেতিয়া যাওঁ তেতিয়া মা সদায় আমাৰ লগত গৈছিলে আৰু গোটেই ৰাতি টোপনি খতি ৰাতিপুৱা যেতিয়া ঘৰ আহি পায় ঘৰৰ সমস্ত কাম কাজ কৰি পুনৰ তেওঁ অফিচলৈ গৈছিলে অফিচৰ পৰা ঘূৰি আহি অকণমান জিৰণি লৈ পুনৰ আমাৰ লগত প্ৰতিযোগিতাসমূহলৈ গৈছিলে গতিকে মায়েও যথেষ্টখিনি মোৰ লগত ত্যাগ আৰু কষ্ট কৰিছিলে
আৰু লগতে মোৰ দলৰ প্ৰত্যেকজন সদস্যও যথেষ্টখিনি কষ্ট কৰিছিলে কিয়নো তেওঁলোকৰ অবিহনে মই সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰিবলৈ সক্ষম নহ'লোহেঁতেন গতিকে এই চেগতে মোৰ দলৰ প্ৰত্যেকজন সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ কিয়নো তেওঁলোকৰ অসীম কষ্ট আৰু ত্যাগৰ ফলস্বৰূপে মই এই সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ সাংস্কৃতিক পৰিৱেশৰ ঘৰ এখনত জন্ম হোৱাটো যেনেকৈ সন্তানৰ বাবে সৌভাগ্যৰ কথা ঠিক তেনেকৈ মাক দেউতাকৰ বাবেও গৌৰৱৰ কথা যেতিয়া নিজৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰে নহয়নে এতিয়া আহিছোঁ আমাৰ তৃতীয়টি প্ৰশ্নলৈ সৰুৰে পৰা বিহু নাচি বিহু সম্ৰাজ্ঞী হোৱালৈকে সেই দীঘলীয়া যাত্ৰাৰ এটি চমু বিৱৰণ দাঙি ধৰিব নেকি সৰুৰে পৰা মই মৌকুঁৱৰী প্ৰতিযোগিতাসমূহত ভাগ লৈছিলোঁ আৰু বিভিন্ন মঞ্চত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ মৌকুঁৱৰী প্ৰতিযোগিতা আখৰা কৰোঁতে দেউতাৰ লগতে বিহু নাচসমূহ দেখুৱাই দিছিলে বিহুৱা শ্ৰী ৰাম বৰা আৰু প্ৰাক্তন বিহু সম্ৰাজ্ঞী শ্ৰীমতী ৰেখামণি কোচপাই দেউতাই ঢোল বজাইছিলে অৰুণোদয় শিল্পী সংঘ বিহু হুঁচৰি দলত আৰু তেতিয়া সেই দলটিত ময়ো বিহু নাচ নাচিবলৈ সুবিধা পাওঁ তেওঁলোকৰ দলৰ পৰাই ২-১ মঞ্চত বিহুৱতী প্ৰতিযোগিতাসমূহত ভাগ লওঁ আৰু পুৰস্কাৰ বুটলিবলৈ সক্ষম হওঁ ২০০২ বৰ্ষত দেউতাই ঘৰতে এটি দল গঠন কৰে অসম ৰংগমঞ্চ বিহুৱা দল আৰু সেই দলটিৰ পৰাই আমি বিহুৱতী প্ৰতিযোগিতাসমূহত ভাগ ল'বলৈ আৰম্ভ কৰোঁ যিহেতু মোৰ ঘৰতে বিহু নাচৰ পৰিৱেশটো পাইছিলোঁ সেইবাবে ঘৰতে অনুশীলন কৰিছিলোঁ আমি যথেষ্টখিনি অনুশীলন কৰিছিলোঁ কষ্ট কৰিছিলোঁ লগতে দলৰ প্ৰত্যেকজন সদস্যই যথেষ্ট কষ্ট কৰিছিলে আৰু অনুশীলন কৰিছিলে এইখিনিতে মোৰ নাম ল'ব লাগিব বিহুৱা শ্ৰী প্ৰশান্ত কোঁৱৰ তেখেতেও মোক যথেষ্টখিনি বিহু নাচ শিকাই দিছিলে কেনেকৈ বিহু নাচিব লাগে ভংগীমাসমূহ কেনেদৰে দিব লাগে কেনেকৈ হালি জালি নাচিব লাগে সকলোখিনি তেখেতে মোক দেখাই দিছিলে আৰু তেওঁ সৰুৰ পৰাই মৌকুঁৱৰী প্ৰতিযোগিতাসমূহতো নচুৱাইছিলে তাৰপিছত দেউতাই কৈছিলে যে বিহু নাচটি অকল এনেই নাচি নাথাকিবি অনুশীলন কৰোঁতে তেওঁ কৈছিলে আৰু কৈছিলে যে তেওঁ নিজকে প্ৰকৃতি বুলি ভাবি যাওঁ আৰু প্ৰকৃতিত যেনেকৈ গছ বন লতাই হালি জালি মনৰ আনন্দত কোনো কৃত্ৰিমতা নোহোৱাকৈ মনৰ উল্লাহত আনন্দ প্ৰকাশ কৰে যিটো স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পায় তোৰ নিজকে প্ৰকৃতি বুলি ভাবি আৰু তেতিয়াহে তোৰ গাত বিহু বাটো লাগিব আৰু তোৰ মনৰ আনন্দভাৱ প্ৰকাশ পালেহে তোৰ মনৰ পৰা বিহু ভাগ স্বতঃস্ফূৰ্তভাৱে ওলাব আৰু তেতিয়াহে আমি ৰাইজক আমাৰ বিহু লগাব পাৰিম আৰু সেই মঞ্চত তেতিয়া পুৰস্কাৰ পালেহে আমি সফল হোৱা বুলি ভাবিম আৰু লগতে কৈছিলে যে এগৰাকী পূৰ্ণাংগ বিহুৱতী হ'বলৈ হ'লে কণ্ঠত যথেষ্ট জোৰ দিব লাগিব সেইবাবে আমি কণ্ঠৰো অনুশীলন কৰিছিলোঁ ২০০৫ বৰ্ষত লতাশিলত বিহু কৰি খিতাপটি অৰ্জন কৰিবলৈ সক্ষম হওঁ লগতে বিভিন্ন মঞ্চত ৩-৪ বাৰলৈকে প্ৰথম পুৰস্কাৰ পাবলৈও সক্ষম হওঁ ২০০৬ বৰ্ষত আৰু ২০০৭ বৰ্ষত আমাৰ দলটিত মোৰ ভাইটি শ্ৰী গৌৰৱ হাজৰিকা আৰু মোৰ স্বামী শ্ৰী হীৰক শৰ্মাও খুব কম দিনৰ ভিতৰতে ঢোল শিকি তেওঁলোকে ঢোল বজাবলৈ আৰম্ভ কৰে আৰু ২০০৭ বৰ্ষত মই লতাশিলত বিহুৰাণী খিতাপটিও অৰ্জন কৰিবলৈ সক্ষম হওঁ ইয়াৰ উপৰিও বিভিন্ন মঞ্চত বিহুৱতী বৰ বিহুৱতী শ্ৰেষ্ঠ নাচনী অসম বৰ বিহুৱতী বসন্ত ৰাণী বৰদৈচিলা বিহুৱতী এনেকুৱা বিভিন্ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হওঁ তাৰপিছত ২০০৯ বৰ্ষত আমি পোনপ্ৰথমভাৱে লতাশিলত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰোঁ আৰু সেই বছৰ আমাৰ অনুষ্ঠান সুন্দৰ হৈছিলে লগতে প্ৰশ্ন যি সোধে সেয়াও ক'বলৈ পাৰিছিলোঁ শুদ্ধভাৱে কিন্তু আমি সফল হ'ব পৰা নাছিলোঁ তাৰ বাবে আমাৰ মনত কোনো দুখ বা আক্ষেপ নাছিলে কিয়নো এনেহেন ঐতিহ্যমণ্ডিত মঞ্চত বিহু নাচিব পোৱাটোৱে আমাৰ বাবে সৌভাগ্যৰ কথা আছিলে কিন্তু ২০১০ বৰ্ষত আমি সম্পূৰ্ণ প্ৰস্তুতিৰে বহুতো অনুশীলন আৰু বহুতো অধ্যয়ন লগতে দেউতাৰ লগতে জ্যেষ্ঠ বিহুৱা বিহুৱতীসকলৰ পৰা মই বিহুৰ বিষয়ে যথেষ্টখিনি তাত্ত্বিক জ্ঞান আহৰণ কৰিছিলোঁ তেনেকৈ সম্পূৰ্ণ প্ৰস্তুতিৰে ২০১০ বৰ্ষত মই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰোঁ আৰু খিতাপটি অৰ্জন কৰিবলৈ সক্ষম
কোনো এটা বিষয়ত পাৰ্গত হ'বলৈ যেনেকৈ বিষয়টোক ভালদৰে অনুশীলন কৰাৰ লগতে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয় ঠিক তেনেকৈ এগৰাকী সফল নাচনী হ'বলৈও নেৰা নেপেৰা কষ্ট আৰু দৈনন্দিন অভ্যাসৰো প্ৰয়োজন এতিয়া আহিছো আমাৰ চতুৰ্থ প্ৰশ্নটিলৈ বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰা হে বিশেষ দিনটোৰ বিষয়ে অলপ ক'ব নেকি সৰুৰে পৰা দেখি অহা সপোনটি যেতিয়া বাস্তৱত পৰিণত হয় সেই দিনটোৰ অনুভূতি আচলতে অতিকে সুকীয়া 2010 বৰ্ষৰ 17 এপ্ৰিলৰ দিনটো আজিও মোৰ মনত সজীৱ হৈ আছে দেউতা গৈছিলে যোগদান কৰিবলৈ 22 গৰাকী প্ৰতিযোগী হৈছিলে বহুত প্ৰতিযোগী হোৱাৰ বাবে সেইদিনাখন লটাৰী কৰিছিলে আৰু সেই লটাৰীত মই 8 নম্বৰ প্ৰতিযোগী হিচাপে বিবেচিত হওঁ মঞ্চত পৰিবেশন কৰাৰ আগমুহূৰ্তত আমাৰ মনবোৰ অতিকৈ ভয় আৰু শংকাৰে ভৰি পৰিছিলে কিন্তু যেতিয়া আমি মঞ্চত পৰিবেশন কৰিছিলোঁ তেতিয়া সেই ভয় শংকাসমূহ আঁতৰি আমি অতি সুন্দৰভাৱে পৰিবেশন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু ৰাইজে আমাক ভূয়সী প্ৰশংসা কৰিছিল প্ৰতিযোগিতাৰ অন্তত যি দুটি প্ৰশ্ন সোধে সেই প্ৰশ্ন দুটিও মই অতি সুন্দৰভাৱে ক'বলৈ সক্ষম হৈছিলোঁ একেদিনাই গীতানগৰ বিহু সন্মিলনীটো অসম বৰবিহুতি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে আৰু সেই প্ৰতিযোগিতাটো আমি যোগদান কৰিছিলোঁ আৰু প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ পুৰস্কাৰ গ্ৰহণ কৰি আমি সেইদিনাখন লতাশিললৈ সোনকালে গুচি আহিছিলোঁ দেউতাই আমাক পঠিয়াই দিছিলে লতাশিলৰ বিহুটোলৈ তেওঁ কৈছিলে যে লতাশিলতো তেতিয়া প্ৰতিযোগিতা অন্ত কৰিবৰ সময় হৈছিলে আৰু প্ৰতিযোগিতাৰ অন্তত তাত ফলাফল ঘোষণা কৰি পুৰস্কাৰ বিতৰণ কৰিবৰ সময় হৈছে গতিকে তেওঁ আমাক আগতীয়াকৈ পঠিয়াই দিছিলে আৰু দেউতাৰ লগতে দলৰ অন্যান্য সদস্যসকলে গীতানগৰ বিহুতলিৰ পৰা লতাশিললৈ কিছু পলমকৈ পুৰস্কাৰসমূহ লৈ আহি থাকিব বুলি আমাক কৈ পঠিয়ালে লতাশিলৰ বিহুতলি যেতিয়া আমি আহি পাইছিলোঁ তেতিয়া ফলাফল ঘোষণা কৰাৰ সময় হৈ আহিছিলে মোৰ মনত ইমান ভাৱ নাছিলে যে ময়ে বিজয়ী হ'ম কিন্তু যেতিয়া ফলাফল ঘোষণা কৰিলে মই বিজয়ী বুলি তেতিয়া মই কপিবলৈ আৰম্ভ কৰিলোঁ আৰু মোৰ মাক সুধিছিলোঁ যে মা সঁচাকৈয়ে মই বিজয়ী হিচাপে ঘোষণা কৰা হৈছেনে তেতিয়া মায়ে কৈছিলে তয়ে বিজয়ী হিচাপে ঘোষিত হৈছ তেতিয়া মই মোৰ মাক আনন্দৰে সাৱটি ধৰিছিলোঁ আৰু মোৰ চকু পানী ওলাই গৈছিলে মঞ্চত মোক মতা হৈছিলে পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে কিন্তু সেইখিনি সময়ত মই কেৱল বাট চাই আছিলোঁ মোৰ দেউতাৰ বাবে কাৰণ দেউতা তেতিয়াও উপস্থিত হোৱা নাছিলে গুৱাহাটী বিহু সন্মিলনী পুৰস্কাৰসমূহ গ্ৰহণ কৰি থাকোঁতে তেতিয়া মোৰ মনত আনন্দ যিদৰে লাগিছিলে দুখো লাগিছিলে কাৰণ দেউতাই সৰুৰে পৰা সপোন দেখি আহিছিলে যে যেতিয়া মই বিহু সম্ৰাজ্ঞী খিতাপ দখল কৰিম তেতিয়া তেওঁ মঞ্চত আনন্দত খুব ঢোল বজাব খুব ফূৰ্তি কৰিব তেওঁৰ সম্ৰাজ্ঞী হোৱাৰ সপোন পূৰণ হৈছিল যদিও মঞ্চত উপস্থিত থাকি পুৰস্কাৰ বিতৰণ কৰা সেই অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিলে সেইদিনাখন পুৰস্কাৰ গ্ৰহণ কৰোঁতে আমাৰ ৰাতিপুৱা হৈছিলে আৰু দেউতা তেতিয়াহে দলৰ অন্যান্য সদস্যসকলৰ সৈতে আহি বিহুতলি উপস্থিত হৈছিলে গতিকে সেই দিনটো আছিলে মোৰ বাবে সুখ আৰু অকণমান দুখৰ সংমিশ্ৰণৰ এক মধুৰ স্মৃতিৰ দিন খুব হৃদয়স্পৰ্শী আপোনাৰ অতীত সুখৰ মাজতো যে দুখ বিৰাজমান সেয়া আপোনাৰ কথাখিনিত প্ৰকাশ পাইছে খন্তেকলৈ হ'লেও নষ্টালজিক হৈ গৈছিলোঁ যি কি নহওক এতিয়া আহিছোঁ আমাৰ পঞ্চমটি প্ৰশ্নটিলৈ যিহেতু প্ৰত্যেকগৰাকী বিহু নাচনীৰে বিহু সম্ৰাজ্ঞী হোৱাৰ সপোন দেখে গতিকে আপোনাৰ নিজস্ব অভিজ্ঞতাৰ পৰা নৱপ্ৰজন্মসকলক কিদৰে আগুৱাই আহিবলৈ উৎসাহ তথা প্ৰেৰণা আগবঢ়াব যথেষ্টখিনি কষ্ট কৰিব লাগিব সাধনা কৰিব লাগিব শিকাৰ আগ্ৰহ থাকিব লাগিব আৰু বিহু নাচ আৰু নামসমূহ অন্তৰেৰে ভাল পাব লাগিব লগতে অন্তৰেৰে অনুভৱ কৰিব পাৰিব লাগিব তেহে আমাৰ বিহু নাচটি সুন্দৰভাৱে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাব ইয়াৰ উপৰিও কেৱল বিহুৰ সময়তে বিহু নাচসমূহ অনুশীলন বা চৰ্চা কৰিলেই নহ'ব কিয়নো আমাৰ কৃষ্টি পথাৰখন ইমানেই বহল তাৰ পৰা আমি সমল বুটলি শেষ কৰিব নোৱাৰোঁ যদিও বা আমি খিতাপ অৰ্জন কৰিছোঁ বৰ্তমান আমি শিকিয়ে আছোঁ আৰু শিকি গৈয়ে থাকিম লগতে কণ্ঠত জোৰ দিব লাগিব বিহু নামৰ লগত জড়িত বিহু ঢোলৰ চেওসমূহ মনত ৰাখিব লাগিব তেহে বিহু নাচটি সুন্দৰভাৱে ফুটি উঠিব লগতে বিহু নচা মঞ্চসমূহৰ পৰা যথেষ্টখিনি জ্ঞান
অভিজ্ঞতা আহৰণ কৰিব পাৰি। অনুশীলন আৰু চৰ্চাৰ লগতে মনে প্ৰাণে যদি নাচটোক ভাল পাব পাৰোঁ তেতিয়াহে আমি আগুৱাই যাব পাৰিম। এয়া চিৰসত্য পম্পী। এতিয়া আহিছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্নটিলৈ। বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে আপুনি আপোনাৰ কলা সংস্কৃতি চৰ্চা অব্যাহত ৰাখিছেনে? যদি ৰাখিছে এই কলা সংস্কৃতিক কেনেকৈ আগুৱাই নিছে আৰু যদি নাই ৰখা তেন্তে কিয়? বিহু সম্ৰাজ্ঞী হোৱাৰ আগৰে পৰা মই বিহু নাচসমূহ মোৰ ঘৰতে নাইবা কৰ্মশালাসমূহৰ জৰিয়তে শিকিবলৈ আগ্ৰহীসকলক শিকাবলৈ চেষ্টা কৰি আহিছোঁ। ইয়াৰ উপৰিও সম্ৰাজ্ঞী হোৱাৰ পিছৰে পৰা বিভিন্ন কৰ্মশালাসমূহৰ জৰিয়তে যিসকলে বিহু নাচ শিকিবলৈ আগ্ৰহী তেওঁলোকক মই যিখিনি জানিছোঁ শিকিছোঁ, মোৰ অভিজ্ঞতাৰ পৰা যিখিনি মই পাইছোঁ সেইখিনি শিকাবলৈ চেষ্টা কৰি আহিছোঁ, যত্ন কৰি আহিছোঁ। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে ইয়াৰ উপৰিও মই সম্ৰাজ্ঞী হোৱাৰ আগৰে পৰা শ্ৰী ৰঞ্জিত গগৈৰ দলত বিহু নাচ নাচি ভাৰতৰ বিভিন্ন মঞ্চত বিহু আমাৰ নাচটি প্ৰদৰ্শন কৰিবলৈ সুবিধা পাইছোঁ। লগতে শ্ৰী মুকুট বৰাৰ নেতৃত্বতো ভাৰতৰ বিভিন্ন মঞ্চত মই বিহু নাচটি নাচিবলৈ সুবিধা পাইছোঁ। লগতে ভাৰতৰ বাহিৰত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু মালয়েছিয়াত আমাৰ বিহু নাচটি প্ৰদৰ্শন কৰিবলৈ সুবিধা পাইছোঁ। বৰ্তমানো ঠিক তেনেদৰে বিহু নাচটিৰ লগত জড়িত হৈ আছোঁ। বিহু নাচটি ভাল পাওঁ, আগলৈও এনেদৰে চৰ্চা কৰি গৈ থাকিম, কৰি আছোঁ, কৰি গৈ থাকিম। খুব ভাল লাগিল জানি যে আপুনি আপোনাৰ ভালপোৱা কামটোৰ সৈতে আগৰ দৰে বৰ্তমানেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এতিয়া আহিছোঁ আমাৰ সপ্তম প্ৰশ্নটিলৈ। আপুনি এগৰাকী নাচনী হিচাপে নিজৰ কলা সংস্কৃতি শুদ্ধকৈ ধৰি ৰাখিবলৈ কি কৰা উচিত বা অনুচিত বুলি ভাবে? আমাৰ পৰম্পৰাগত বিহু নাচ আৰু নামসমূহৰ এক সুকীয়া মৰ্যাদা আছে। সাজপাৰযোৰৰো এক গাম্ভীৰ্যতা আছে। দেখা যায় যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ বিহু নাচ আৰু নামসমূহলৈ কিছু পৰিৱৰ্তন আহিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ এই সুন্দৰ বিহু নাচ আৰু নামসমূহলৈ পৰিৱৰ্তন অহাটো স্বাভাৱিক। কিন্তু দেখা যায় যে পৰম্পৰাৰ পৰা আঁতৰি আমাৰ এই বিহু নাচ আৰু নামসমূহত আধুনিকতাৰ ৰহণ সনা হৈছে, যিটো কৰা সম্পূৰ্ণ অনুচিত। এনে কৰিবলৈ গ'লে আমাৰ ঘাই শিপাডাল হেৰাই যাব। গতিকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ বিহু নাচ নামসমূহৰ পৰিৱৰ্তন আহিলেও পৰম্পৰাসমূহ ধৰি ৰাখি শুদ্ধভাৱে পৰিৱেশন কৰাটো উচিত। লগতে পুৰণি পৰম্পৰাও ধৰি ৰাখি নতুনসমূহো আঁকোৱালি শুদ্ধভাৱে আমাৰ কলাকৃষ্টিসমূহ আগুৱাই লৈ যাব লাগে। আপোনাৰ সৈতে ময়ো একমত পম্পী। বিশ্বাস যে সকলোৱে নিজৰ সংস্কৃতি শুদ্ধ ৰূপত জীয়াই ৰাখিব। এতিয়া আহিছোঁ আমাৰ অষ্টম প্ৰশ্নটিলৈ। আপোনাৰ মন পচন্দৰ অনুসৰি এফাকি বিহু নাম বা এপাক বিহু নাচি দেখুৱাব নেকি? অতি সুন্দৰ আৰু মনোমোহা পৰিৱেশন পম্পী। সঁচায়ে আপোনাৰ মুখত মই এই নাম ফাকি
ইমান বছৰৰ মূৰত আকৌ এবাৰ শুনিবলৈ পাই সঁচাই সুখী হৈছোঁ আৰু হয়তো মোৰ দৰে আন বহুতে এই বিহুনাম ফাকি ইতিমধ্যে গুণগুণালে যি কি নহওক ঢোলৰ গুমগুমনিত বিহু বিহু লগাই দিবলৈ সক্ষম হোৱা আপোনাৰ দেউতালৈও মই জনাইছোঁ প্ৰণাম এতিয়া আহিছোঁ আমাৰ শেষতি প্ৰশ্নলৈ অস্তিত্ব পৰিয়ালৰ সৈতে কটোৱা আপোনাৰ সময়খিনি অনুভৱখিনি ক'বলৈ অনুৰোধ জনালোঁ অস্তিত্ব ডিস্কভাৰিং ইয়ৰ চেল্ফ এই পেজখনৰ জৰিয়তে আজি মোৰ মনৰ কিছু কথা আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ অস্তিত্বৰ পৰিয়ালবৰ্গই মোক এইকণ সুবিধা দিয়াৰ বাবে তেওঁলোকলৈ জনাইছোঁ মই অশেষ ধন্যবাদ আমাৰ দৰে বিভূতিসকলক ৰাইজৰ আগত নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ বাবে আপোনালোকে যি সুন্দৰ প্ৰচেষ্টা হাতত লৈছে সেয়া অতিশয় প্ৰশংসনীয় লগতে আপোনালোকৰ অন্যান্য অনুষ্ঠানসমূহ অতিকৈ সুন্দৰ হৈছে প্ৰতিভা বিকাশৰ বাবে এখনি সুন্দৰ মঞ্চ হৈছে অস্তিত্ব ডিস্কভাৰিং ইয়ৰ চেল্ফ পেজখন গতিকে এনেকুৱা অতি সুন্দৰ সুন্দৰ অনুষ্ঠানৰ জৰিয়তে আপোনালোকে বহু দূৰ যাতে আগবাঢ়ি যাব পাৰে সফল হ'ব পাৰে তাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকলৈ জনাইছোঁ বহুতো শুভকামনা ধন্যবাদ পম্পী শেষত আপোনাৰ বহুমূলীয়া সময়কণৰ লগতে অমূল্য বক্তব্যখিনি আমাৰ নৱপ্ৰজন্মসকলৰ বাবে আগবঢ়োৱাৰ বাবে আপোনালৈ জনাইছোঁ আকৌ এবাৰ অশেষ ধন্যবাদ আপুনি এই দিশত মনে বিচৰা মতে কামবোৰ কৰি যাব পাৰে তাৰ বাবে আপোনালৈ যাচিছোঁ অলেখ অযুত শুভকামনা আৰু শুভেচ্ছা আপুনি যাতে আৰু আগুৱাই যায় এইখিনিতে মৰমৰ দৰ্শকসকললৈ এটি অনুৰোধ আপোনালোকে যাতে আমাৰ এই অনুষ্ঠানটি চাই কেনে পাইছে আমাক জনাবলৈ নাপাহৰে ধন্যবাদ ওম সাই ৰাম